শুৱনি কৰিলে। ভাল ৰামধন ৰামধন মই গুৰ কাটি আছো। এই গুৰুদেৱে যোগাৰ কৰিবলৈ কোৱা বস্তুকেইটা লৈ আহা সোনকালে। মই গৈছো। আপুনি কোৱা সকলো বস্তু ইয়াতে আছে গুৰুদেৱ। মহাৰাজ, কওক গুৰুদেৱ। মই এতিয়া গণনা কাম আৰম্ভ কৰোঁ। হয় ভিতৰত সকলো যোগাৰ ঠিকমতে হৈছে হৈ নহয়? আছো। মই আজৰিয়ে পোৱা নাই। ইপিনে গৈছো সিপিনে গৈছো, কিমান কৰিম বাৰু? মোৰ দেহা পৰি আহিছে নহয়। হ'ব। আহা আহা, তোমালোকে আহিলা। পেটটো খালী কৰি আহিছা নাই? খাব লাগিব দেই, পেটটো খালী কৰি। কথাকেইটা শুনিব লাগিব। মহাৰাজ, কওক গুৰুদেৱ। মই গণনা কাৰ্য শেষ কৰিলোঁ। হয় গুৰুদেৱ। ভাবি চিন্তি বহুবাৰ গণনা কৰি চালোঁ। গণনাত কি পালোঁ জানা? কওক শুনা। কওক গুৰুদেৱ। বিচক্ষণ লক্ষণ, দুটি শিশুৱে অচৰি শক্তি, জন্মিছে ধৰাত, অতি বলৱান হ'ব ৰোহিণী পুত্ৰ। এইটো নাম হ'ল বলৰাম। বলৰাম। আৰু কনিষ্ঠ শিশুৰ নাম হ'ল কৃষ্ণ। কৃষ্ণ। জগতৰ শ্ৰেষ্ঠতম। এয়া লোৱা মংগলাৰ
এই শুনিলোঁ তোমাক আহা দে পাবা দে দুখ পাবা দে খোৱা দে আৰু আহিছিলে নহয় কেনি গ'ল আহা আকৌ কিয় গুৰুদেৱ লাগ কৰিছানে ভোক লাগিছেনে তোৰ মাত ধুনীয়াকে কৈছে ৰাণী এ অতিথি আহিছে গৈছো না